বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ আগবঢ়াবলৈ লৈছোঁ। বন্ধুসকল, এই 20টা প্ৰশ্ন অতিকৈ গুৰুত্বপূৰ্ণ, বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে এই প্ৰশ্নসমূহ অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। বন্ধুসকল, আৰু এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলত আপোনালোকে প্ৰথমে এই ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত তাতে এটা বেল আইকন আহিব। বেল আইকনটোত প্ৰেছ কৰি অল ছিলেক্ট কৰি ৰাখিব। তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনৰ যোগেদি ভিডিঅ'সমূহ চাব পাৰিব। এক নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পদম ফুল। পদম হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। 2 নম্বৰ, জাতিৰ পিতা বুলি কাক কোৱা হয়? উত্তৰ হ'ব মহাত্মা গান্ধী। 3 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰ ৰামনাথ কোবিন্দ। 4 নম্বৰ, ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নাম কি? উত্তৰ হ'ব এম ভেংকায়া নাইডু। 5 নম্বৰ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব নৰেন্দ্ৰ মোদী। 6 নম্বৰ, ভাৰতৰ বিত্তমন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব নিৰ্মলা সীতাৰমণ। 7 নম্বৰ, ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব এছ জয়শংকৰ। তাৰপিছত 8 নম্বৰ, ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ইয়াক মানৱ সম্পদ উন্নয়ন মন্ত্ৰী বুলিও কোৱা হয়। ইয়াৰ উত্তৰ হ'ব ৰমেশ পোখৰিয়াল। 9 নম্বৰ, ভাৰতৰ ৰেলমন্ত্ৰীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পীযূষ গোয়েল। 10 নম্বৰ, RBIৰ গভৰ্ণৰজনৰ নাম কি? RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ। ইয়াৰ উত্তৰ হ'ব শক্তিকান্ত দাস। ইয়াৰ পিছত 11 নম্বৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিছ অফ ইণ্ডিয়া, ইয়াৰ নাম কি? ইয়াৰ উত্তৰ হ'ব NV ৰামানা। তাৰপিছত 12 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? ইয়াৰ উত্তৰ হ'ব ময়ূৰ। 13 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফলৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আম। ইয়াৰ পিছত 14 নম্বৰ, ভাৰতৰ ৰাজধানী ক'ত? ইয়াৰ উত্তৰ হ'ব নতুন দিল্লী। তাৰপিছত 15 নম্বৰ, ভাৰতৰ বৃহত্তম নদীদ্বীপ কোনটো? এইটো আমাৰ অসমতে অৱস্থিত। ভাৰতৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী। এই মাজুলী পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ নদীদ্বীপ। তাৰপিছত হ'ল 16 নম্বৰ, ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য কোনটো? ইয়াৰ উত্তৰ হ'ব গোৱা। তাৰপিছত 17 নম্বৰ, ভাৰতৰ বৃহত্তম ৰাজ্য অৰ্থাৎ মাটিকালি হিচাপে কোনটো আটাইতকৈ ডাঙৰ ৰাজ্য? ইয়াৰ উত্তৰ হ'ব ৰাজস্থান। ৰাজস্থান হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য মাটিকালি হিচাপে। তাৰপিছত 18 নম্বৰ, ভাৰতৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো? এইটোও আমাৰ অসমতে অৱস্থিত। ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ হ'ল আমাৰ উমানন্দ। উমানন্দ হ'ল আমাৰ আটাইতকৈ সৰু নদীদ্বীপ। এইটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু। তাৰপিছত 19 নম্বৰ, বন্দে মাতৰম গীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। তাৰপিছত 20 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হয়। এইটো কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। তো বন্ধুসকল, ভিডিঅ'টো কেনে লাগিছে আমাক কমেণ্ট কৰি জনাব। লগতে যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক দিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰে। লগতে এই চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে ছাবস্ক্ৰাইব কৰি বেলটোত অল ছিলেক্ট কৰি থৈ দিয়ক। তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব।